সকলোৰে জীৱনত এনেকুৱা এজন বিশ্বাসী মানুহৰ প্ৰয়োজন, যাৰ আগত মনৰ কথাবোৰ কোনো সন্দেহ নথকাকৈ খুলি ক'ব পাৰি। বিনা দ্বিধাই নিজৰ আৱেগ অনুভূতিখিনি প্ৰকাশ কৰিব পাৰি। জীৱনৰ কথানো কি ক'ম, কচুপাতত থকা পানী টোপালটো চুই দিলেই পৰি নাইকিয়া হৈ যায় দেখোন। জীৱনটো ঠিক একেই নৈৰ দৰে বৈ থাকিব আৰু সেই কচুপাতত থকা পানীৰ টোপালটোৰ দৰে কোনোবা দিনা পৰি নাইকিয়া হৈ পৰিব। মানুহৰ পৰা দুখ পাই পাই অন্তৰখন এনেকুৱা কঠোৰ হৈ পৰিল যে এতিয়া কোনোবাই আঘাত দিলেও চকুৰ পানীৰ সলনি মিচিকীয়া হাঁহিয়ে ওলাই আহে। কি কৰিছা, ক'ত যোৱা, কাৰ লগত যোৱা, তোমাৰ ফোনটো ৱেটিঙত আছিল যে কিয়, কাৰ লগত কথা পাতি আছিলা? এইবোৰ সন্দেহ নহয়, এইবোৰ হৈছে প্ৰিয়জনক হেৰুৱাৰ ভয় আৰু তেওঁৰ কাৰণে থকা মৰম ভালপোৱা। আজিৰ ভিডিঅ'টো ইমানেই আছিল।